হেল্ল' এভৰিৱান নমস্কাৰ মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকক এটা গুৰুত্বপূৰ্ণ আপডেট দিবলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিওঁ নিশ্চয় আপোনালোকে হয়তো গম পায় বা অৱগত যিসকল এইবাৰ নতুন অৰুণোদয়ৰ হিতাধিকাৰী 3.0 সেইসকলে কেতিয়া টকা লাভ কৰিবলৈ সক্ষম হ'ব অসম মুখ্যমন্ত্ৰীজনে অৱগত কৰিছে যে অহা 7 তাৰিখ অৰ্থাৎ 7 অক্টোবৰ তাৰিখৰ দিনাখনি অৰ্থাৎ কাইলৈ আপোনালোকে পুৱা ভাগতে হওক বা খুব সম্ভৱ 10:30 মান বজাত আপোনালোকৰ একাউণ্টত কি পাব আপোনালোকৰ যি অৰুণোদয় 3.0 যিসকল হিতাধিকাৰী যিসকল মহিলা আছে প্ৰত্যেকগৰাকী মহিলাই এই আঁচনিৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট মই এই মোৰ ভিডিঅ'ৰ মাধ্যমে অৱগত কৰিলোঁ এতিয়া বহুতে হয়তো সুধি আছে যে কোনসকল মহিলাই এই আঁচনিৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব এই কথাটোত মই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ যিখিনি ছাৰ্ভে হৈছিল বা অৰুণোদয় 3.0 যিকেইগৰাকী হিতাধিকাৰী আছিল আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কি হৈছিল একোখন কিতাপ দিছিলে লগতে কি দিছিলে এখন কাগজ দিছিলে যিসকল নিৰ্বাচিত হৈ আছিল যিকেইগৰাকী হিতাধিকাৰী মহিলা নিৰ্বাচিত হৈ আছে তেওঁলোকলৈ এখন কিতাপ আহিছিলে লগতে তেওঁলোকৰ এখন কাগজ অসম চৰকাৰৰ ফালৰ পৰা পঠিয়াইছিলে গতিকে এই প্ৰত্যেকগৰাকী মহিলাই লক্ষ লাখ লাখ মহিলাই কি পাব এই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে এটা কথা আপোনালোকক মই জনাব বিচাৰোঁ যে আৰু এইবাৰ যিসকল অৰুণোদয় হিতাধিকাৰী 3.0 যিকেইগৰাকী মহিলাই টকা লাভ কৰিব তেওঁলোকে প্ৰত্যেকে 1250 টকাকৈহে লাভ কৰিব বহুতে কৈ আছে যে 1500 টকা পাব নেকি মই কৈছোঁ যে 1500 টকা নাপায় তেওঁলোকে 1250 টকাকৈ প্ৰত্যেকগৰাকী মহিলাই যিকেইগৰাকী মহিলা অৰুণোদয় হিতাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে 3.0 প্ৰত্যেক মহিলাই 1250 টকাকৈ কাইলৈ লাভ কৰিবলৈ সক্ষম হ'ব এইটো আছিলে আপোনালোকৰ মাজত সৰুটা আপডেট দিবলৈ বিচাৰিলোঁ যিকেইগৰাকী মহিলা অৰুণোদয় হয়তো পাইছে তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম